কি খবৰ? মোৰ ভালেই, আশা কৰোঁ নিশ্চয় আপোনালোকৰো ভাল। আৰু আজি আমি যাবলৈ ওলাইছোঁ বিহু মেলা চাবলৈ। বেতনীপামত বিহু মেলা আছে। আজি হুঁচৰি, জেং বিহু কিবাকিবি তেনেকুৱাবোৰ আছে। কাইলৈ আহিব জুবিন। কাইলৈ অলপ ভিৰ হ'ব, গতিকে কাইলৈ ইমান ভালকৈ চাব পাম নে নাপাম আশা কৰিব নোৱাৰি। গতিকে আজিয়ে যাওঁ, অলপ ভালকৈ চাম, বিহু চাম। আৰু বিহু চাবলৈ যাম। ভণ্টি যাব, আমাৰ খাম চেং যাব আৰু কৃষ্ণ যাব আৰু দুজনী ভণ্টি যাব আৰু লগত মই। আমি ওলাইছোঁ, অলপ ওলাইছোঁ, চুলি তুলি খনিয়াই ল'লোঁ। আৰু এতিয়া বাকী ড্ৰেছ কৰি লওঁ, কৰি মেলি ভাত চাত খাই ওলাই গৈ আছোঁ। তো আপোনালোককো দেখুৱাম বিহু, বেতনীপামৰ বিহু মেলা। তো বলক চাই থাকক, মই ৰেডি হ'লোঁ ৰ'ব। আমি ওলাই গ'লোঁ, এতিয়া আমি যাবলৈ ওলালোঁ। তো বলক আমাৰ লগত, আমি ওলাই গ'লোঁ। ওলাই ৰেডি হৈ আমি ওলাই গ'লোঁ। থাকক দেই, বাই বাই। আজি ঘৰত ঘৰৰখীয়া মা। এই ইয়াত পিন্ধিম নহয়, নৰি বোলা। এজনী আমাৰ খাম চেং, তাতে মই সোমাই নিজে খুলি থৈ দিছোঁ, আমি নাচোঁ। গৈ আছোঁ বিহু মেলা। আৰু ইয়াত টেপা টেপি চাওক, টেপা টেপি কৈ দিয়ক জানা বিহু মেলা বেতনীপামৰ বিহু মেলা। আৰু ড্ৰাইভাৰ মাথাটোৱে ওলাইছে দেই, বাকীবোৰ ওলোৱা নাই। আৰু এয়া টেপা টেপি লাগি গৈছে। সিফালৰ পৰা একেই হ'ব চাগে। এয়া জাম লাগি আছে, গাড়ী একদম বিহু দল আহিছে। এইবোৰ লাইন ইমান দিনৰ পিছত বিহু আহিছে, গতিকে ভিৰটো হ'বই। তাতে কাইলৈ আহিব আমাৰ হাত চব জুবিন গাৰ্গ। কিমান ভিৰ চাওকচোন, আগলৈ গাড়ী। আজিয়ে অৱস্থা, কাইলৈ কি হ'ব বাৰু? তাতে কাইলৈ আহিব আমাৰ জুবিন, আমাৰ হিয়াৰ আমঠু। চাওকচোন, চাওক ইয়াৰ ভিৰ। লাহে লাহে বিহু মেলা পাই গৈছে।
তাৰপিছত গেটখন কিমান ধুনীয়াকৈ সজাই আছে। ডেকৰেশ্যনটো ধুনীয়া লাগিছে। অলপ ভিতৰলৈ যাওঁ বিহু মেলা চাবলৈ। আগতে আহিলে আমি এতিয়া আহি লগ পাইছোঁ। এইফালে নবৌ এজনী নবৌ এজনী বৰষা এজনী ক'লে গ'ল। এজনী কাপোৰ ঠিক কৰিছে। আমাৰ খাম চেং ক'লে গ'ল। এজনী খাম চেং খাম চেং বাবা বিহু চাবা তুমি বিহু চাবা বেটি। এজনীয়ে বোলে বিহু চাবলৈ আহিছে। আমি তাইক বিহু দেখুৱাবলৈ আমি কিমানকেইজনী আহিছোঁ। আমি 4জনী আহিছোঁ তাইক বিহু দেখুৱাবলৈ। বলক বিহু আহা। কিমান মানুহ চাওকচোন মানুহ। পেণ্ডেলৰ ভিতৰলৈ যাম। মানুহ চাওকচোন কিমান বাপৰে দেখিয়ে নাপাওঁ দেখোন। বৰষুণ পেলাইছে। গৈ তালৈ যাওঁ। বোকা গোটেই আৰু বৰষুণ দিছে। আমি বিচাৰি আছোঁ পেণ্ডেলৰ ভিতৰলৈ যাবলৈ, কিন্তু চবফালে বাঁহ দিয়া আছে। পেণ্ডেলৰ ভিতৰলৈ যাবই নোৱাৰি। একেবাৰে পিছলৈ আহিছোঁ পেণ্ডেলৰ ভিতৰলৈ যাবলৈ। বোকা চাওকচোন কেনেকুৱা। ইমান বেয়া বতৰতো আমি বিহু চাবলৈ আহিছোঁ দেখিছে। বৰষুণ পেলাই আছে। সেইকাৰণে আমি আহিলোঁ এতিয়া পেণ্ডেলত সোমাবলৈ, পেণ্ডেলৰ ভিতৰলৈ। কিন্তু একোৱে দেখি পোৱা নাই। ইমান মানুহ চাওকচোন। বেটিজনীয়ে একো দেখিয়ে পোৱা নাই। বেটি দেখি পাইছা? একো দেখি নাই পোৱা। মানুহ গোটেই ভৰ্তি। দেখি পাইছনে? দেখি পাইছনে কিবা? একোৱে দেখি পোৱা নাই। ইমানে মানুহ। গতি হ'ল চেণ্ডেল হাতত। ইমান আহিছিলোঁ ইমান আশাৰে বিহু চাম বুলি, একো বিহু চাব নাপালোঁ। হাতত গোটেই বৰষুণ। যাওঁগৈ আৰু পেণ্ডেলৰ ভিতৰতো বৰষুণ সোমালে। ইয়াত থাকি নহয়, একো ভাল নহ'ব ইয়াত থাকিলে। আৰু যদি ৰাতিকৈ বেছি বৰষুণ দি থাকে ইয়াত থাকি একো লাভ নহ'ব। গতিকে যোৱাগৈ ভাল হ'ব। কেনেকুৱা লাগিলে বিহু চাই? মজা। আজি নিচিনা মজা চেণ্ডেল হাতত, চেণ্ডেল হাতত। বেটি মানুহ নাই নহয়। এইজনী চাব লাগে আকৌ। খিৰিকীৰ পৰা ওলাই যাওঁ কৰিছে। গ্লাছ ভাঙি ওলাই যাবা নেকি? বেটি বিহু চাবলৈ নাপালে বেটিজনীয়ে ন? হয় নাই? ইমান বৰষুণ আকৌ। ৰাতিপুৱা আহিম দেই আমি। ৰাতিপুৱা সোনকালে উঠিবা, আকৌ গুচি আহিবা দেই দেউতাৰ লগত। 8টা বজালৈকে শুই থাকিব চাগে ন বেটি? তাই বিহু চাই হেঁপাহ নপলালে, চাবই নাপালে।